আমি ধলপুৰত আহিলোঁ। ধলপুৰ এইটো যেটো 4 নম্বৰ থানা আছে, থানাৰ পিছফালে এইটো ধলপুৰ। এইটো আজি 3 বছৰমান এইটো মানুহবিলাক বহাইছে। ইয়াত বহাৰ পিছত কিছুমান ব্যক্তি আমি চাই আছোঁ যে সিহঁতক চৰকাৰে তাৰ পৰা আনি ইয়াত যে পেলাই থৈ গৈছে, থৈ যোৱাৰ পিছত 5 ঘৰ মানুহ সিহঁতক আজি 3 বছৰৰ মাজত এদিনো ঘৰত সিহঁত থাকিব পৰা নাই। আমি সিহঁত যে ঘৰত নাথাকে 5টা ঘৰৰ মানুহ আৰু বাকীকেইটা যিখিনি আছে গোটাইকেইটা থাকে আৰু গোটাইকেইটা দুখীয়া মানুহ। আমি এই 5টা মানুহ যে এই ধলপুৰত ঘৰ বনাই খালি জাষ্ট নামত ঘৰ কেইটা বনাই থৈ গৈছে আজি 3 বছৰ হ'ল। আমি সিহঁতৰ অলপ বায়'ডাটা টানিলোঁ। টানাৰ পিছত আমি গম পালোঁ যে সিহঁতৰ এই টাউনত যিটো বাহাবাৰী বুলি কয় তাত সিহঁতৰ এই মেধি পাট্টা মাটি আছে, মেধি পাট্টা মাটি আছে। সিহঁতৰ আৰু চৰকাৰী চাকৰিয়াল, সিহঁতৰ গোটাইকেইটা টেট মাষ্টাৰ হয় আৰু বাহাবাৰীত সিহঁতৰ মেধি পাট্টা মাটি আছে। আমি তাত সিহঁতৰ ঘৰৰ ওচৰত যাই কিনে মানুহক সোধ-পোছ কৰোঁ যে অমুক মানুহৰ টাউনত মাটি আছে নেকি, বা আমি মাটি যাই চাইও আহিছোঁ। প্লাছ সিহঁতৰ এই টাউনত ঘৰ বাৰী যিখিনি আছে গোটাইখিনি পকা। আমি আজি সেইটো চেলেঞ্জ দি আমি চৰকাৰক আহ্বান জনাই আছোঁ যে আপোনালোকক আমি চৰ চাপৰিৰ মানুহ, আমি এই আপোনালোকৰ ধলপুৰৰ মানুহবিলাক বহাই আছে, আমি মানা কৰা নাই। আৰু চৰকাৰী মাটিত আপোনালোকে বহাই আছে, আমি মানা কৰা নাই। কিন্তু আপোনালোকে এটা কাম কৰিব যে যিখিনি আমি কিন্তু ধনী মানুহক মাটি দিয়া নাই, আমি অনলি দুখীয়া মানুহকহে মাটি দিছোঁ। দুখীয়া মানুহক মাটি দিছোঁ। আপোনালোকে সেইখিনি মই চৰকাৰক সেইখিনি আহ্বান জনাওঁ যে আপোনালোকে সেই 5টা ঘৰত আপোনালোকৰ এই আইনৰ মানুহ দি অলপ তদন্ত কৰিব লাগে। আৰু মঙ্গলদৈ যিটো DC আছে, DC আৰু দলগাঁও চাৰ্কুল অফিচাৰ সেইখিনিক মই আৰু এই মুজিবৰ MLA আছে, সিহঁতক গোটাইখিনি গম পা, ধলপুৰ মানুহ অহালৈকে সি গম পা যে মই সিহঁত গোটাইকেইটা কৈ আছোঁ যে আপোনালোকে যিমান পাৰে সোনকালে এই 5টা ঘৰৰ তদন্ত কৰি কৰক। অলপ আমি যাই চাই আহিছোঁ, সঁচাই সিহঁতৰ টাউনত ঘৰ আছে, মাটি আছে, মেধি পাট্টা মাটি আছে, চৰকাৰী চাকৰি আছে। আমাৰ ইয়াত আপোনালোকে যিবিলাক মাটি লৈ দিছে, ইয়াতো আমাৰ দুখীয়া মানুহ আছে। এটা ঘৰৰ মানুহ এই ফেমিলি আছে 5টাৰ মাজত মাটি আছে 5 বিঘা। 5 বিঘাৰ মাজত আমাৰ ফেমিলিয়ে আমি 1 বিঘাকৈ নাপাওঁ আৰু সিহঁতৰ ধলপুৰৰ মানুহে 1 বিঘা পাইছে। কিন্তু দিছে, আমি তথাপিও মানা কৰা নাই। আপোনালোকে দিছে ভালে, কিন্তু উচিত তদন্ত কৰি দিয়ক। আমি দুখীয়া মানুহক মাটি দিছোঁ, দুখীয়া মানুহক পাক। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই CM ছাৰ, সি বহুতবাৰ নিউজ লাইভত কৈও দিছে যে আমি কিন্তু যিবিলাক মানুহৰ টাউনত মেধি পাট্টা মাটি আছে, খাই সম্পত্তি আছে, সিহঁতক আমি এই ধলপুৰত মাটিবিলাক নিদিওঁ। আমি সেইকাৰণত আজি 3 বছৰ হ'ল আমি মানুহবিলাক চাই আছোঁ, সিহঁতো আহি আছে, কিন্তু আজিলৈকে 3 বছৰৰ মাজত এদিনো সিহঁতৰ ঘৰত থকা নাই। আমি সেইকাৰণে সকলো প্ৰশাসনক আহ্বান জনাওঁ যে আপোনালোকে উচিত তদন্ত কৰি এই মানুহবিলাক আৰু DC ছাৰক আৰু চাৰ্কুলকো মই এইটো আহ্বান জনাই আছোঁ, আপোনালোকক মণ্ডল পঠাই দি কিনে সোনকালে বস্তুটো তদন্ত কৰি লওক। এইখিনি কৈ চাওক সিহঁতৰ ঘৰ বাৰীৰ অৱস্থা কিমান আগতে তালা মাৰছে, আপোনালোকে চালেই গম পাব বস্তুটো। আপোনালোকক মোৰ কেমেৰা পাৰ্চন সহযোগীত দেখাই আছোঁ যে সিহঁতৰ ঘৰৰ অৱস্থাবিলাক কি হৈ আছে। এটা মানুহ বসবাস ঘৰত কেনেকুৱা অৱস্থা থাকে আৰু নাথাকিলে কেনেকুৱা থাকে আপোনালোকে ৰাইজে গমেই পাব।
চাওক মোৰ কেমেৰা পাৰ্চনতো দেখাই আছে আপোনালোকে চাই যাওক।